জুবিনদাৰ কাৰণে বহুত মানুহে পাগল, জুবিনদাক বহুত মানুহে ভাল পায়, জুবিনদাক বহুত মানুহে ভগৱানৰ নিচিনা সন্মান কৰে। প্ৰগ্ৰাম যেতিয়া জুবিনদাই কৰে তেতিয়া মানুহে যাই কেনে ইয়াৰ ভৰিত ধৰি কয় ভগৱান ভগৱান। কিন্তু জুবিন গাই কাকো কেয়াৰ নকৰে। জুবিন গাই ডাইৰেক্টলি কয় মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই নিৰপেক্ষ। কিন্তু জুবিনদাক বহুত মানুহে সন্মান কৰে, কিন্তু জুবিনদাই ইমান এটা কেয়াৰ নকৰে। কাৰণ কি? কাৰণ আজি চাওক, এইটো ল'ৰাটো চাওক, মাধৱ বৰা ইয়াৰ নাম, কিন্তু ল'ৰাটোৱে চেম টু চেম জুবিনৰ এক্টিং কৰে। কিন্তু জুবিনদাই ইয়াক ডাইৰেক্ট কি ক'লে যে সেনেকুৱাকৈ যদি এক্টিং কৰে বা এইটো সেনেকুৱাকৈ যদি মোৰ কথা ভাবি থাকে সি লাহে লাহে পাগল হৈ যাব। কিন্তু কেনেকৈ পাগল হ'ব ভাই? কেনেকৈ জুবিনদা পাগল হ'ব? একবাৰ আপুনি চাওক, আপোনাক সি মৰম কৰে, আপোনাক সি বহুত ফ'ল' কৰে, তাৰ কাৰণে মানে আপোনাৰ নিচিনা চেম টু চেম ফেচ টু ফেচ আপোনাৰ দৰে চেম কৰে। আপুনি যেনেকুৱাকৈ খোজকাঢ়ে সিও সেনেকৈ খোজকাঢ়ে, আপুনি যেনেকৈ কথা কয় সিও সেনেকৈ কথা কয়। কিন্তু কালি মই ছ'চিয়েল মিডিয়াত চালোঁ, তো মানে মিডিয়া চিডিয়া একদম মানে বহুত মানে মাধৱ বৰাক লৈ কেনে বহুত মানে হেৰি হৈ গৈছে। তো চাওক, তো মানুহে আপোনাক ভাল পোৱাৰ কাৰণে, মানুহে আপোনাক ছাপোৰ্ট কৰাৰ কাৰণে, মানুহে আপোনাৰ গান ভাল লগাৰ কাৰণে আজি আপুনি জুবিন দা হৈছে। নহ'লে হয়। কাৰণ পাব্লিকেহে আপোনাক জুবিন দা বনাইছে। আজি পাব্লিকক আপুনি অলপ ৰিছপেক্ট দিব লাগে। কাৰণ আপোনাক ভাল পাই কাৰণত মানে বহুত মানুহে মানে আপোনাক বহুত মানে ভাল পাই কাৰণত মানে আপোনাৰ লগত মানে ভাল ব্যৱহাৰ কৰে। কিন্তু আজি আমাৰ অসমখনত এটা ল'ৰাই চেম টু চেম মানে জুবিনৰ দৰে মানে জুবিনৰ দৰে চেম টু চেম হেৰি কৰে। কিন্তু নাজানো ইয়াক মানে ভগৱানেও ইয়াক মানে দি পঠাব পাৰে, মানে ভগৱানে ইয়াক মানে হেৰিটো মানে কি ইয়াৰ মানে অভিনয়টো মানে দি পঠাব পাৰে যে যাতে জুবিন দা যেতিয়া মৰে তেতিয়া জুবিন ই হ'ব জুবিন অসমত, ছেকেণ্ড জুবিন ই হ'ব অসমত। কিন্তু জুবিন দাই কিন্তু মানে সেইটো কথা মানে বুজি নাপায়। জুবিন দা মানে ডাইৰেক্টলি কয়, মানে জুবিন দা মানে ক'ব পাৰে যে বৰ্তমান কৰিও থাক, কিন্তু মানে যদি মানে অলপ মানে এক্টিঙো কৰ বা অলপ মানে ভিডিঅ' বনা, যদি সেনেকৈ ক'ল হয় তেতিয়াহ'লে সেইটো কথা যুক্তিৰ হ'ল হয়। কিন্তু জুবিন দাই ডাইৰেক্টলি কৈছে যে সেনেকৈ যদি সি কৰি থাকে সি ডাইৰেক্ট পাগল হ'ব, সি লাহে লাহে ইয়াক হস্পিটেলত যাব লাগিব। কিন্তু হস্পিটেলত কিয় যাব লাগিব? সি কিবা একদম বহুত একদম বেয়া কাম কৰিছে নেকি? সেইটো নহয় জুবিন দা, মানে আপোনাৰ মানে ভুল হৈ আছে অলপমান। তো মানে আপোনাক মানে আমিও মানে সন্মান কৰোঁ, মানে আপোনাক মানে আমিও মানে ভাল পাওঁ, আপোনাৰ গান শুনি থাকোঁ, মানে আপোনাক মানে বহুত ভাল পাওঁ। কিন্তু মানে আজি এই কথাটো ক'ব লগা হ'ল বাধ্যত। এইটো কথা ক'ব লগা হ'ল। কাৰণ চাওক, সিটো ল'ৰাটোক চাওক, মানে ইমান এটা বেয়া ল'ৰা নহয়। সি মানে আপোনাক ভাল পায়, আপোনাক মৰম কৰে, আপোনাক ডাইৰেক্ট ভগৱানৰ দৰে মানে। সেইকাৰণে আজি আপোনাৰ দৰে চেম টু চেম জুবিন দা হেন কথা কয়, কিন্তু আপোনাৰ দৰে চেম টু চেম ব্যৱহাৰ কৰে। কিন্তু ল'ৰাটো ইমান মানে আৰু মই ল'ৰাটোক কৈ আছো, মানে ল'ৰাটো যে মানে কৈ আছে যে জুবিন দা যে মোক যে সেনাই কৈছে, মানে পাগল ছাগল কৈছে, মোৰ যদি পাপা দেউতাহঁতে যদি মানে মৰি গেল মোৰ তথাপি এইখিনি আঘাত নালাগিল হয়। কিন্তু জুবিন দাই কোৱাৰ কাৰণে মোৰ আঘাত লাগছে। কিন্তু বাবু ভাইটি, কোন এটা কথা সেনেকে তই নকবি, কাৰণ তোৰ জুবিনে ডাঙৰ নহয়। জুবিনে কি বুজিছা? জুবিনে ডাঙৰ নহয়, কাৰণ তোৰ দেউতা মাৰ চাই কেনে ডাঙৰ কায়ো নাই। সেনেকে নকবি ভাই, সেইটো কোৱাৰ কাৰণে তোৰ ভুল হৈছে। তো মানে তোৰ দেউতা পাপাৰ পৰা তই ক্ষমা খুজিবি, মানে সেইটো কোৱাৰ কাৰণে, মানে সেনেকে কথা নেক্সট টাইম নকবি। তো গাইজ, নহ'লে ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিয়ক, যাতে সকলোৱে গম পায়। তো আজিৰ কাৰণে